हेलो बंधु मैं मिराजुल अपनी देखी আছে डेली ब्लॉग থাম্বনেল দেখি গমে পাইছে মই ক'ত গৈ আছো কি তো আপোনালোকে চাই থাকক আজিৰ ভিডিও বহুত ধামাকা হ'ব গৈ আছে তো মই গৈ আছো এতিয়া ওলাইছো আজি আহি আছে মুস্তাফিজুৰ ৰহমান মই লগ কৰিব গৈ আছো তো বেগটো লৈ ল আৰু গুছি যাও আমি এয়া মুস্তাফিজুৰ ৰহমান তাক লগ পাই মই বহুত ধন্যবাদ বাৰু লেট হৈছে সকলোকে সৰি তাৰ কাৰণে আমি আহি পাইছো আৰু দাদাৰ ওচৰত মানে বহুত টাইম ধৰি আমিও লেট কৰি আছো তো আপুনি অহাৰ কাৰণে আমি আপোনাক ধন্যবাদ টাইম আছে না এটা কথা মানে হেৰি এটা কথা শুনিব পাৰিছোঁ যে আপোনাৰ চেনেলবিলাক মানে বন্ধ হৈছে বা কিবা ব্লক হৈছে নেকি এইটোৰ বিষয়ে আপুনি কি ক'ব ব্লক আমাৰ অসমৰ যিকেইটা চেনেল আছে সেইকেইটাতো ডিচেবল হৈছে সৰুবাস্তৰ কণ্টেণ্টৰ কাৰণে কিন্তু আমাৰ আৰু এটা চেনেল আছে যিটো 9.2 মিলিয়ন এতিয়া ছাবস্ক্ৰাইবাৰ আছে সেইটো আমাৰ ইয়াৰ পৰা নচলে এইটো বাহিৰৰ পৰা চলে কাৰণে ঠিকে আছে আৰু মই নাম ডিছক্ল'জ নকৰোঁ সেইটো সৰুবাস্তাৰে চেনেল হয় আমাৰ আৰু এটা কথা LTVৰ বিষয়ে অলপ LTV প্লে ষ্ট'ৰত আহি গৈছে আজি আজি আহিছে আজি डाउनलोड কৰিব পাৰিম प्ले स्टोर में LTV आ चुका है अभी তাৰমানে কি LTV টো আপোনালোকৰ সকলোৱে ডাউনলোড কৰিলে পাই যাব বাৰু কেনেকুৱা চিষ্টেম সেম ইউটিউবৰ দৰে হ'ব সেম ইউটিউব কেৱল আমাৰ 555 ছাবস্ক্ৰাইবাৰ আৰু ৱাচ টাইম 0 মানে ইউটিউবত মানে এটা নিয়ম আছে যিটো কন্টেন্ট দিও মানে সেই হিচাপত কন্টেন্ট দি থাকিব লাগে আপোনালোকৰ LTVত কেনেকুৱা চিষ্টেম আছে সেইটো মানে যে কন্টেন্টটো আমি যি সেইটো দিও নাই নোৱাৰিব আপোনাৰ যিটো টাইপৰ সেইটো ইউটিউবত সেনেকুৱা চিষ্টেম নাই বাৰু যে আপুনি কণ্টেণ্ট বদলাব কিন্তু আপোনাৰ চেনেল ইফেক্ট কৰিব যদি আপুনি বেলেগ বেলেগ দিয়ে যে আপোনাৰ ভিউজ নহ'ব তাৰমানে ভিউজ নহ'ব ন আৰু ইউটিউবৰ দৰে কি মানে ষ্টুডিঅ' থাকিব নেকি ষ্টুডিঅ' থাকিব ষ্টুডিঅ'ত আমি হয়তো 2 দিনত লঞ্চ কৰি দিম এতিয়া যিহেতু প্লে ষ্ট'ৰত এইটো আহি গ'ল সেইটো আহি যাব আৰু চেনেলটো কি আছে ক্ৰমত যেনেকৈ আমি ইউটিউব ভেৰিফাই কৰোঁ ঠিক তেনেদৰে LTVটো ভেৰিফাই LTV আমাৰ এপৰ পৰাই কৰিব পাৰিব কমপ্লিট এপতে ভেৰিফাই হ'ব গোটেই এপতে হ'ব ক্ৰমত যাব নালাগে আজি ইয়াতে আসলে আপোনাৰ কি প্ৰগ্ৰাম আছিল কোনো প্ৰগ্ৰাম নাছিল বাৰু এনেই আহিছিলোঁ যিহেতু মানে বেলেগ এটা প্ৰগ্ৰাম আছে মোৰ ভাবিছোঁ অকণমান যদি কাৰোবাক লগ পাওঁ চাওঁ শ্বুটিং আছে নেকি শ্বুটিং নাই বাৰু এনেই আহিছোঁ কৰিব আজি একদম চলি আছে বহুত আছিল কিমান টাইম আছোঁ বাৰু বুজিছে ঠিক আছে মাছ ৰাস্তাতে কি হৈছে অলপ চেক কৰাই LTVটো কি মানে যেনেকৈ আপোনালোকে সৰু ল'ৰা ছোৱালীৰ মানে ভিডিঅ' বনোৱাৰ কাৰণে আপোনালোকে ডিলিট কৰিছে চেনেল ইউটিউবে কৰিছে ঠিক তেনেদৰে আমি যদি সৰু ল'ৰা ছোৱালী নহয় আমি অলৰেডি বহুত চেনেল ডিলিট কৰিছোঁ LTVৰ পৰা বহুত ভিডিঅ' ডিলিট কৰিছোঁ কোনোবাই বেয়া ভিডিঅ' দিয়ে আমাৰ এইটো ফেমিলি একেলগে দেখাৰ চেনেল যিটো সেইকাৰণে কি কৰিছোঁ মানে প্লেটফৰ্ম ক'ব লাগিব সেইকাৰণে আমি সেনেকুৱা চেনেল ডিলিট কৰিছোঁ যিহঁতে বেয়া কণ্টেণ্ট দিয়ে আৰু ইন ফিউচাৰো কৰিম যদি কোনোবা বেয়া কণ্টেণ্ট দিয়ে চাওক এনেকুৱা বেয়া কণ্টেণ্ট দিছে তাক আমি ৱাৰ্ণিং দিব লগা হোৱা নাই ডাইৰেক্টলি চেনেল ডিলিট কৰিছোঁ তো এনেকুৱা কথা আমি কিছুমান সময়ত উইদাউট মানে কোনো নটিচ আমি তেওঁৰ চেনেল ডিলিট কৰিম যদি কিবা বেয়া কণ্টেণ্ট দিয়ে সকলোৱে ভাল কণ্টেণ্ট দিলে ভাল কথা যদি কোনোবাই বেয়া কণ্টেণ্ট দিয়ে তেতিয়াহ'লে নিশ্চয় আমি তাক বাৰু ডিলিট কৰিব লাগিব আমি যদি সৰু ল'ৰা ছোৱালীৰে লাভ আপুনি কৰিব পাৰে কিন্তু আপুনি লাভ ষ্ট্ৰীট বনালে একেবাৰে নৰ্মেল এনেকুৱা লাভ ষ্ট্ৰীট যেনেকুৱা থাকে বাৰু ডাঙৰ লাভ ষ্ট্ৰীট এনেকুৱা নহয় নৰ্মেল বনালে 100% যাতে মানে ফেমিলি একেলগে চাব পাৰে সেনেকুৱা কাম কৰক নিশ্চয় ভাল হ'ব আপুনি ধুবুৰীৰ পিনে কেতিয়া শ্বুট কৰিব না ধুবুৰীৰ পিনে কেতিয়াবা কোনোবা ভিডিঅ' শ্বুট কৰিব যাওঁ ধুবুৰীততো মই এনে যাওঁ শ্বুট কৰাৰ কথা ভবা নাই যদি ভাল লোকেশ্যন আছে নিশ্চয় কৰিম আছে আমাৰ মানে মহামায়া মন্দিৰৰ আপোনালোকে ব্লগ বনাই দেখুৱাওক লোকেশ্যনবিলাক আমি দেখা পাম নিশ্চয় যাম তেতিয়া ঠিক আছে ডেইলি ব্লগ এখেতৰ চেনেল আৰু আপোনালোকে সকলোৱে চাব আৰু আপুনি ভালকৈ বনাব সকলোৱে চাব চেষ্টা কৰিম मेरे मुंह से जो मेरे বহুত কথা পাতিলোঁ ফটো উঠিলোঁ মুস্তাফিজুৰৰ লগত ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব যদি ভিডিঅ'টো ইউটিউবত চাই আছে ডেইলি ব্লগ নামৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছে ডেইলি ব্লগ নামৰ পেজখন ফ'ল' কৰিব ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ